ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে জুনাইৰ এই কবি চাপৰিটো সোমাইছে নেকি সন্দেহযুক্ত নাগৰিক। বিগত কেইবাটাও দিনত এই কবি চাপৰিত অভিযান চলাইছে আৰক্ষীয়ে। কবি চাপৰিৰ এই সংৰক্ষিত বনাঞ্চলত এনেদৰে ক্ষিপ্ৰতাৰে গঢ় লৈ উঠা শ শ জুপুৰিয়ে সৃষ্টি কৰে সন্দেহৰ। নিউজ লাইভত সম্প্ৰচাৰ হৈছিল কবি চাপৰিৰ বনাঞ্চল অবৈধভাৱে দখল হৈছে নেকি। তাৰ পিছতেই দেওবাৰে ধেমাজি আৰক্ষীৰ বৃহৎ দলে অভিযান চলালে কবি চাপৰিত। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই চাপৰিত সন্দেহজনক নাগৰিকৰ আগ্ৰাসনৰ বিষয়টো অস্বীকাৰ কৰিলে আৰক্ষীয়ে। আমি নিজে চাইছোঁ, মানুহবিলাক কৰিছোঁ, আমি তেনেকুৱা ধৰণৰ কোনো অভিযোগ আমাৰ তাত নাই, আমি পোৱা নাই। আমি নিজে ঘূৰিছোঁ জেগাবিলাক, আপোনালোকে মন কৰিছে জেগা আমি নিজে ঘূৰি আছোঁ। কিন্তু সন্দেহজনক নাগৰিক যদি নহয় তেনেহ'লে কবি চাপৰিত কেনেকৈ ন বাসগৃহ নিৰ্মাণ হৈছে। আৰক্ষী আৰু জিলা প্ৰশাসনৰ এই ভূমিকাত পতিয়ন যোৱা নাই জোনাইবাসী। আৰু এই সমগ্ৰ ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আলোচনাপন্থী আলফা নেতা জিতেন দত্তই। প্ৰশাসনৰ এই স্থিতিক তীব্ৰ ভাষাৰে গৰিহণা দি জিতেন দত্তৰ প্ৰশ্ন, কবি চাপৰিৰ বাসিন্দা সন্দেহজনক নহয় বুলি উচ্ছেদ নকৰা ৰাজ্য চৰকাৰে কেনেকৈ আমচাঙৰ খিলঞ্জীয়া লোকক উচ্ছেদ কৰিলে। আমচাং বনাঞ্চলত যদি অবৈধ দখল হ'ব নোৱাৰে তেনেহ'লে কেনেকৈ কবি চাপৰিৰ বনাঞ্চল অবৈধভাৱে দখল কৰিব পাৰে এইসকল লোকে। ফৰেষ্টত যিবিলাক দখল কৰি আছে বা চৰকাৰী দখল কৰি আছে বহিৰাগতে, সেইখিনি দখল মুক্ত কৰিব লাগে। তেওঁলোকে যদি কয় এইখিনি সন্দেহযুক্ত মানুহ নহয়, তেতিয়াহ'লে আমচাঙৰ মানুহখিনি কিয় উচ্ছেদ কৰা হ'ল? কিন্তু কম দিনৰ ভিতৰতে এই বনাঞ্চল ভূমি গঢ় লৈ উঠা সৰু সৰু বহু জুপুৰিয়ে সৃষ্টি কৰে নানান সন্দেহৰ। প্ৰকৃততে কবি চাপৰি বেআইনীভাৱে দখল কৰিছে নেকি সন্দেহজনক বাংলাদেশীয়ে। জোনাইৰ পৰা গৌতম পেগু আৰু মৰিগাঁৱৰ পৰা কেমেৰা পাৰ্চন ৰঞ্জনৰ সৈতে প্ৰাঞ্জল দাস, নিউজ লাইভ।